আজি আমি এটা বিশেষ কাহিনী ক'বলৈ ওলাইছোঁ এটা কল্পিত কিন্তু যিকোনো মুহূৰ্ততে সঁচা হ'ব পৰা এক অভিযানৰ কথা নাম অপাৰেশ্যন সিন্দুৰ আহকচোন সেই ৰাতিটোৰ ভিতৰলৈ সোমাই যাওঁ চাওঁ কি হৈছিল আচলতে ভাবুকচোন ৭ মে ২০২৫ নিশা ঘড়ীত ১:০৫ গৈছে পাকিস্তান আৰু পিঅ'কেৰ গভীৰ আন্ধাৰত সন্ত্ৰাসবাদীৰ ঘাটিবোৰত তেতিয়া নিস্তব্ধতা সিহঁতে হয়তো সপোনতো ভবা নাছিল যে ঠিক সেই মুহূৰ্তত আকাশৰ পৰা মৃত্যু নামি আহিছে আৰু এই ৰাতিটোৱে যে সিহঁতৰ জীৱনৰ শেষ ৰাতি হ'ব তাৰ কোনো উমানেই পোৱা নাছিল সেই নিশা ভাৰতৰ টাৰ্গেট আছিল ঠিক ৯টা হয় ৯টা এনে বিষাক্ত ঘাটি য'ৰ পৰা অহৰহ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ জাল পতা হৈছিল আৰু বিশ্বাস কৰক মাত্ৰ কেইটামান মিনিট সেই ৯টা ঘাটি চিৰদিনৰ বাবে ইতিহাস হৈ গ'ল ১০০ৰ ওপৰত সন্ত্ৰাসবাদী নিহত সন্ত্ৰাসৰ ইমান ডাঙৰ এখন সাম্ৰাজ্য মুহূৰ্ততে ধূলিৰ লগত মিলি গ'ল এই ভয়ংকৰ অভিযানটোৰ নাম আছিল অপাৰেশ্যন সিন্দুৰ আপুনি ভাবি চাওক লস্কৰে তৈবা জইচ-ই মহম্মদ আৰু হিজবুল মুজাহিদিন এই গোটেইকেইটা ৯টা মূল ঘাটিত একেলগে একে সময়ত বিধ্বংসী আক্ৰমণ সম্ভৱতঃ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ইতিহাসৰ এইটোৱে আটাইতকৈ ডাঙৰ আৰু নিৰ্ণায়ক সামৰিক অভিযান আছিল কিন্তু আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে ভাৰতে হঠাতে কিয় ইমান ডাঙৰ এটা পদক্ষেপ ল'লে কিয় ইমান ভয়ংকৰ আক্ৰমণ চলালে এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি অলপ অতীতলৈ যাব লাগিব পহেলগামৰ সেই কলা দিনটোলৈ যিটো ঘটনাই গোটেই দেশখনকে কঁপাই তুলিছিল দিনটো আছিল ২২ এপ্ৰিল ২০২৫ পহেলগামত কি হৈছিল জানেনে নিৰীহ তীৰ্থযাত্ৰীৰে ভৰা বাছ এখন ৰখাই মানুহবোৰক টানি উলিয়াই অনা হৈছিল ২৬ জনকৈ নিৰীহ মানুহ শাৰী পতাই থিয়া কৰাই সিহঁতক এটাই প্ৰশ্ন সোধা হৈছিল তোৰ ধৰ্ম কি আৰু তেওঁলোকৰ এটাই অপৰাধ আছিল তেওঁলোকৰ পৰিচয় এই অকল্পনীয় বৰ্বৰতাৰ পিছত ভাৰতৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছিল আৰু চাওক পহেলগামৰ ঘটনাটো কোনো নতুন কথা নাছিল ইয়াৰ আগতেও কিমান কি হৈ গৈছে ২০০১ৰ সংসদ আক্ৰমণ ২০০৮ৰ ২৬/১১ ২০১৬ৰ উৰি ২০১৯ৰ পুলৱামা এখন দীঘলীয়া তেজৰ চেকুৰা লগা তালিকা কিন্তু এইবাৰ কথাটো বেলেগ আছিল এইবাৰ কেৱল নিজকে বচোৱাৰ কথা নহয় এইবাৰ সময় আছিল প্ৰতিশোধ লোৱাৰ সেই পহেলগামৰ ছাইৰ পৰাই জন্ম হ'ল অপাৰেশ্যন সিন্দুৰৰ ব্লুপ্ৰিণ্ট ভাৰতে দুমুখীয়া খেল আৰম্ভ কৰিলে এফালে বিশ্বৰ সন্মুখত পাকিস্তানক সম্পূৰ্ণৰূপে অকলে পেলাই দিয়াৰ বাবে কূটনৈতিক হেঁচা আৰু আনফালে অতি গোপনে এটা ভয়ংকৰ সামৰিক অভিযানৰ প্ৰস্তুতি কোনেও একো গমে পোৱা নাছিল কূটনৈতিক দিশত ভাৰতে যি কৰিলে সেয়া অভূতপূৰ্ব আছিল সিন্ধু জল চুক্তিখনকে স্থগিত কৰি দিলে যিটো পাকিস্তানৰ অৰ্থনীতিৰ শিৰাত চুমোৱা ধমনিৰ দৰে তাৰোপৰি আট্টাৰী বৰ্ডাৰ বন্ধ পাকিস্তানৰ চেলিব্ৰিটি মিডিয়া নিষিদ্ধ OTTৰ পৰা তেওঁলোকৰ কণ্টেণ্ট আঁতৰোৱা মানে সকলো ফালৰ পৰা পাকিস্তানক এনেকৈ হেঁচা দিয়া হ'ল যাতে সিহঁতে উশাহে ল'ব নোৱাৰে আৰু সেই সময়তে আনফালে গোপনে কি চলি আছিল আৰু আমাৰ সামৰিক চোৰাংচোৱা বাহিনীয়ে পাকিস্তান আৰু পিঅ'কেৰ ভিতৰত ২১টা ঘাটিৰ সকলো তথ্য উলিয়াই পেলাইছিল কিন্তু সকলোতে আক্ৰমণ কৰা নহ'ব ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত সেই ২১টাৰ মাজৰ পৰা বাছি উলিওৱা হ'ল ৯টা আটাইতকৈ গুৰুত্বপূৰ্ণ ঘাটি সেইকেইটাই আছিল মূল লক্ষ্য এই কামটোৰ বাবে বাছনি কৰা হ'ল ৩টা বিশেষ অস্ত্ৰ প্ৰথমটো হ'ল ব্ৰাহ্মছ আপুনি হয়তো ইয়াৰ নাম শুনিছে শব্দতকৈ ৩ গুণ বেগী মানে শত্ৰুৱে কিবা এটা বুজি পোৱাৰ আগতেই এই লক্ষ্যত আঘাত কৰি সকলো শেষ কৰি দিব দ্বিতীয়টো অস্ত্ৰ আছিল স্কেল্প মিছাইল ইয়াৰ বিশেষত্ব কি জানেনে ই শত্ৰুৰ ৰাডাৰক ধৰাই নিদিয়ে একেবাৰে তলৰে উৰি গৈ পিন পইণ্ট একিউৰেচিৰে টাৰ্গেটত আঘাত কৰে এক প্ৰকাৰৰ অদৃশ্য ঘাতক আৰু তৃতীয়টো হ'ল হেমাৰ বোমা ইয়াৰ ক্ষমতাও আশ্চৰ্য GPS নাথাকিলেও ই ৭০ কিলোমিটাৰ দূৰত থকা লক্ষ্যক বিচাৰি উলিয়াই ধ্বংস কৰিব পাৰে এই ৩টা অস্ত্ৰই আছিল অপাৰেশ্যন সিন্দুৰৰ ব্ৰহ্মাস্ত্ৰ এতিয়া আকৌ আহক সেই ৰাতিটোলৈ ঘূৰি যাওঁ এই ৩বিধ মাৰাত্মক শস্ত্ৰ লৈ ভাৰতীয় বায়ুসেনাই কেনেকৈ এটাকৈ ৯টা লক্ষ্যক নৰকলৈ পঠিয়াই দিলে চাওঁ আহক আক্ৰমণৰ তালিকাৰ একেবাৰে ওপৰত আছিল মুজাফৰাবাদৰ সৱাই নালা ট্ৰেইনিং কেম্প ইয়াৰ পৰাই প্ৰতিশোধৰ খেলখন আৰম্ভ হৈছিল কিয় জানেনে কাৰণ এইটোৱেই সেই নৰক আছিল য'ত পহেলগামৰ হত্যাকাৰী কেইটাক প্ৰশিক্ষণ দিয়া হৈছিল গতিকে এই ঘাটিটো উৰুৱাই দিয়াটো কেৱল এটা সামৰিক উদ্দেশ্য নাছিল ই আছিল পহেলগামত প্ৰাণ হেৰুওৱা নিৰীক্ষসকলৰ বাবে ন্যায়ৰ প্ৰথম খোজ তাৰ পিছৰ টাৰ্গেটটো আছিল আৰু গভীৰত পাকিস্তানৰ একেবাৰে বুকুৰ মাজত থকা মুৰিদ গেৰ মাৰ্কাজি তৈবা এই ঘাটিটোৰ ইতিহাস তেজ আৰু ষড়যন্ত্ৰৰে ভৰা এয়াৰ সেই ঠাই মনত ৰাখিব য'ত ২৬/১১ মুম্বাই আক্ৰমণৰ কচাই আজমল কাছাব আৰু তাৰ লগৰবোৰক প্ৰশিক্ষণ দিয়া হৈছিল
এই ঘাটিটো ধ্বংস কৰি ভাৰতে আচলতে ইমান বছৰে বুকুৰ মাজত পুহি ৰখা একুৰা জুই নুমুৱাইছিল। কিন্তু আচল খেলখন তেতিয়াও বাকী আছিল। আটাইতকৈ ডাঙৰ টাৰ্গেটটো পাকিস্তানৰ সীমাৰ পৰা 100 কিলোমিটাৰ ভিতৰত থকা বাহাৱালপুৰৰ মাৰ্কাজ। সুবাহানাল্লাহ। এইটো আছিল জৈশ এ মহম্মদৰ হেডকোৱাৰ্টাৰ, সন্ত্ৰাসবাদৰ ফেক্টৰী বুলিও ক'ব পাৰে। পুলৱামাৰ পৰা সংসদ আক্ৰমণলৈকে সকলোৰে ব্লু প্ৰিণ্ট ইয়াতে বনোৱা হৈছিল। আনকি জৈশৰ মুৰব্বী মছুদ আজহাৰৰ জন্মও ইয়াতে। গতিকে এই ঘাটিটো শেষ কৰি দিয়া মানে সন্ত্ৰাসবাদৰ একেবাৰে শিপাতে কুঠাৰ মৰা দৰে কথা। ভাবি চাওকচোন, মাত্ৰ 25 মিনিটত 9টাকৈ ঘাটি ধুলিচাত। তাৰ পাছত কি হ'ল? অপাৰেশ্যন শেষ হোৱাৰ পিছত পৰিস্থিতি কেনেকুৱা হ'ল? আটাইতকৈ মজাৰ কথাটো কি জানেনে? ভাৰতে আক্ৰমণ কৰাৰ ঠিক 3 ঘণ্টা আগতে পাকিস্তান বায়ুসেনাই এটা টুইট কৰিছিল, শান্তিৰে শুই থাকক, আমি সাৰে আছো। আৰু তাৰ ঠিক 3 ঘণ্টা পিছত ভাৰতে তেওঁলোকক এনেকৈ এটা শব্দ কৰি জগাই দিলে, যাৰ কম্পনী তেওঁলোকে হয়তো জীৱনত কেতিয়াও নাপাহৰে। এই আক্ৰমণত বহু ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদী মৰিছিল। তাৰ মাজত আছিল IC-814 বিমান অপহৰণৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰফ আজহাৰ, যি মাছুদ আজহাৰৰে ভায়েক। এই এটা আক্ৰমণে সন্ত্ৰাসবাদী সংগঠনবোৰৰ একেবাৰে কংকাল ভাঙি দিছিল। অপাৰেশ্যন সিন্দুৰ সঁচাকৈ এটা ঐতিহাসিক আৰু সাহসী পদক্ষেপ আছিল, তাত কোনো সন্দেহ নাই। কিন্তু শেষত এটা ডাঙৰ প্ৰশ্ন ৰৈ যায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এনেকুৱা সামৰিক আক্ৰমণে সঁচাকৈ শেষ সমাধান নে ই হয়তো এক নতুন আৰু অধিক ভয়ংকৰ যুদ্ধৰ